আমলখি আবিত যিদৰে হৰিণী চৰে ইয়াত মই চৰি আছোঁ মানে লেচুৰ বাগানৰ মাজে মাজে সৰু সৰু ল'ৰা ছোৱালী আমাক চকুত নিদিছে আৰু বাকতো নিদিছে মানে কি মাকতো নিদিছে চলে আমি সেইটো পাৰে যাবা প্ৰণৱ দা ওই নিনাৰ দৰে আজিও তালা মাৰা কাৰ্যসূচী কমপ্লিট কৰিলোঁ গতিকে পোনপ্ৰথমে ভোগালী বিহুৰ সকলোকে শুভকামনা জনালোঁ আৰু আজি আমি পাগলাদিয়া ৰিজৰ্ট যাম আৰু টাইম হ'লে আমি কহুৱা ৰিজৰ্টো যাম আৰু মোৰ লগত যাব আজি প্ৰণৱ দা আৰু ৰূপম মানে দুই ভাতৃ একেলগে যাব গতিকে আমি তিনিও যাম একেলগে গতিকে মোৰ বাহন ৰেডি গতিকে যাব লাগে এতিয়া আৰু বা বিহু বুলি আমাৰ চলিগিলাই পূৰা ক্ৰিকেট খেলাত ব্যস্ত গোটেইকেইটা এয়া দেখিছে আমাৰ পূৰা খেলৰ গ্ৰাউণ্ডটোত পূৰা খেলা চলি আছে গোটেইগিলা বন্ধ উঠি দিছোঁ একেলগে কেমেৰাত কি কৰিছে খেলা গ্ৰাউণ্ড কি যাব নাই মোবাইল ব্যস্ত দুপুৰ একদম এয়া ৰূপম চশমা কৈ আজি চশমা কৈ চশমা মাৰা টান হিৰ হৈ গৈছোঁ একদম মানুহটো ব'লা কি যাবা নেকি আমাৰ লগত সদস্য আৰু এটা বাঢ়ি গ'ল উৎপল আহি গ'ল আমাৰ লগত বৰ্তমান আমি 4 পাণ্ডৱ পাগলাদিয়া ৰিজৰ্ট যাই আছোঁ উৎপলক দেখি আমাৰ উৎপল বৰুৱা সাজু আপোনাক ৰখি আছোঁ ব'লা কম্পিউটাৰ এছিষ্টেণ্ট উৎপল বৰুৱা প্ৰণৱদাৰ কম্পিউটাৰ এছিষ্টেণ্ট ব'লা সিনচিয়াৰ নহয় চিগনেল মাৰাই নি তোমাৰ এনেই বেছি গাড়ী চিগনেল নামাৰাই নিছে তোমাৰ এই আমি নলবাৰীত প্ৰৱেশ কৰিলোঁ মানে ডিম্পু তাৰ বাসগৃহ পাই গ'লোঁ আমি নলবাৰীৰ জনপ্ৰিয় ইউটিউবাৰ আমাৰ অসমৰ গৌৰৱ তাৰে আগত বৰ্তমান আমি তেল ভৰিলোঁ মানে মোৰ গাড়ীখনত তেল নাই আজি মোৰ গাড়ীখন চলি আছে আমাৰ প্ৰণৱ দাই তেল দিব আজি বন্ধ আছে কি হ'ব মোৰ তেল গাড়ী মোৰ লৈ যাব ৰাস্তাত তাকেই দিওঁ বন্ধু আছে তেল দিব বন্ধ আজি সদায় তেল দিব কৰ্মচাৰী বন্ধু দিছে দিয়া আৰু সদায় কিমান ডিউটি কৰিব বটলত তেল ভৰাব লাগিব আমি এতিয়া ক'ত বটলত তেল পাওঁ তাকে মানে কি চিন্তা কৰিব লাগিব এতিয়া আৰু তোমাৰখন যাব পাৰোঁ কিন্তু মোৰখনত তেল নাই ন আজি এইটো খোলা আছে নেকি মানুহ ক'ত মানুহ নাই দেখোৱা সমগ্ৰ নলবাৰী বন্ধু আজি কম অকল তেল বুলি নহয় চব সকলো বন্ধুৱে কেৱল কি হ'ব এতিয়া ভৰম ক'ত তেল ৰূপম এতিয়া ভৰম ক'ত মই এতিয়া আমি থাকিব নেকি প্ৰণৱ দা কি হ'ব এতিয়া তেল ভৰম ক'ত চিন্তা আহি গৈছে আমাৰ গোটেইকেইটা এতিয়া ক'ত তেল ভৰোঁ আমি প্ৰশ্ন কৰাচোন কি কৈছা শুনিব নাই কি কৈছা তাকেইতো গমে পোৱা নাই তোমাৰ আছোঁ কিমান কেইটা কৰিম কিবা নহয় কিবা ব্যৱস্থা কৰিব লাগিব আৰু
আহোঁতে আধা ৰাস্তাত অলপমান এক্সিডেণ্ট হৈ গ'ল মোৰ সৰুকৈ মানে হাতখন অকণমান ডেমেজ কৰিব লগা হৈ গ'ল তথাপিও মানে কি হাৰি যোৱা ভকত নহয় মানে গ্ৰুপখন কামলা যাই আছোঁ দেহাৰে ভিডিঅ' সোমাই দিম নেকি নালাগে দিয়া সোমাই দিয়া ভিতৰত নেকি অঁ ভিতৰত সোমাই দিয়া ফাইনেলি আমি মোৰ গাড়ী ষ্টেণ্ড কৰি আছে মোৰ বন্ধু মই পাৰা নাই মানে ষ্টেণ্ড কৰিব লাগে আৰু দেখিছে ফাইনেলি আমি আহি পালোঁ মানে পাগলাদিয়া ৰিজৰ্ট আমি ভিতৰত প্ৰৱেশ কৰিম প্ৰণৱ দাই ব্যস্ত বৰ্তমান মোবাইলত আৰু আমাৰ ৰূপম বন্ধু ইও গাড়ী চোৱাত মানে ব্যস্ত বৰ্তমান গতিকে আমি একেলগে গোটেইকেইটা যাম গতিকে চাই থাকক ভিডিঅ'টো কি আছে সমগ্ৰ দৃশ্য দেখুৱাম আপোনালোকক এয়া কি হ'লা দুৱাৰমুখখন কি চিচিৰো চিৰি ভাঙি উৎপাত হয়তো যোৱাকালি নহয় ঠিক আজি গৈছোঁ বোলে এইগিলা জুই লাগে দিছোঁ কোনোবাই এইগিলান কৰিব নালাগে দেই এইগিলান কৰিব নালাগে মানে কি আৰু সকলোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে আজি চবেই চাব আহিছে মানে আমাৰে ভাল লাগছে আমাৰে নলবাৰী গৌৰৱ আৰু এটা সেই এইবিলাক হ'ব নালাগে দেই বেয়া কাম এইবিলাক বেয়া পাইছোঁ 4 যাই আছোঁ বৰ্তমান আমি গোটেইকেইটা আহোঁতে বাৰু অলপমান বিজুতি হ'ল আমাৰ তথাপিও আমি মানে নিৰাশ নহয় মানুহ আমি মানে কি আৰু হাৰি যোৱা ভকত নহয় আমি মানে কি পূৰা একদম লক্ষ্যস্থান আমি আহিমেই আমি মানে আৰু আমি গৈয়ে আছোঁ বৰ্তমান গোটেইকেইটা বৰ্তমান যাই পোৱা নাই আমি দৃশ্যপথ দেখা পাইছোঁ আমি কিন্তু লিচু গছৰ সৈতে ধেমালি আৰু লগৰ মানে কি আৰু খুব ধুনীয়াকৈ মানে নৃত্যত মগন বুলি ক'ব পাৰি এক প্ৰকাৰ আচলতে ৰখাল হাইৰাত দা দেখিছে এয়া জাষ্ট ধেমালি আৰু মানে কি ধুনীয়াকৈ তেওঁলোকে আছে আৰু মানে বন্ধু বান্ধৱ সৈতে আহিছে সকলোৱে মানে কথা পাতিছে আচলতে জীৱন সম্পৰ্কে কি প্ৰণৱ দা ফটো তুলিছ নেকি মজা একদম ভাল লাগছে পৰিৱেশটো ন আমাৰ দুই বন্ধু পুৰা যাই আছে বিন্দাস যাই আছে ৰূপম আৰু আমাৰ উৎপল দাস মানে উৎপল দাস নহয় দিয়ক উৎপল দাস বুলি কৈছোঁ ইয়াত দেখিছে পুৰা লাইনকৈ পুৰা একদম মানে কি গেন্দাই ফুল ৰুইছে ইয়াত আৰু তাৰে কাষে কাষে ৰঙালাও আছে দেখিছে কি ধুনীয়াকৈ বেহাৰ খেতি কৰিছে ইয়াত ৱাও বহুত ডাঙৰ এৰিয়া একদম সেলফি পৰ্ব চলি আছে আচলতে ইয়াত মানে দুই বন্ধু ফিৰ এগেইন মানে আমাৰ কাষ আহি পাইছে গতিকে 3জন বন্ধুৰ পৰা জানি ল'ম আচলতে পাগলাদিয়া ৰিজৰ্ট আহি কিনে কেনেকুৱা লাগিল তেওঁলোকৰ অভিমত জনাম আপোনালোকক গতিকে নিজে জানিম আৰু গতিকে ফাৰ্ষ্ট কেনেকুৱা চাই কিনে ইয়াত বহুত ভাল লাগিছে মই আগতে মানে আহিব নাছিলোঁ আজি মই প্ৰথমবাৰ প্ৰণৱ অকল নহয় আমি গোটেইকেইজন প্ৰথমবাৰ আহিছোঁ মানে পাগলাদিয়া ৰিজৰ্ট আৰু এয়া বৰ্তমান আমাৰ ব্যস্ত বৰ্তমান কথা পতাত তাৰে আছে আমাৰ উৎপল দাস মানে উৎপল বৈশ্য বৰুৱা উৎপল বৰুৱা বাৰে ফুল হৈ আছে মোৰ আচলতে তেওঁ আচলতে মোবাইলত ব্যস্ত আচলতে মানে মোবাইলত দুনিয়াখনে মানে গ্ৰাস কৰি পেলাইছে সকলোকে আচলতে সকলোকে ধ্বংস কৰা নাই বাৰু মোবাইলে খুব ধুনীয়া এটা মানে কি খুব ধুনীয়া এটা পৰিৱেশ ইয়ালৈ আহক গণেশ মন্দিৰৰ পৰা মানে কি নলবাৰী গণেশ মন্দিৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ 3 কিলোমিটাৰ ডিফাৰেঞ্চ ইয়াত আৰু ইয়াত খুব ভাল লগা পৰিৱেশ খুব মানে প্ৰাকৃতিৰ মানে মনোমোহা দৃশ্য কাষেৰে বৈ আছে পাগলাদিয়া আৰু ইয়াত যিটো মানে ভিউ চৌপাশৰ ভিউটো মানে খুবেই মানে আকৃষ্ট খুবেই মানে কি মানে মনোমোহা দৃশ্য আচলতে ইয়াত আৰু ইয়াত কিছুদিন আগত আমাৰ অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন দা আৰু ইয়াত মানে কি যিটো বৰ্তমান জংকি শৰ্মাই লিখা কাব্যগ্ৰন্থখন মানে লৈ কিনে ইয়াত মানে তেওঁলোকে আচলতে কবিতাৰ চৰ্চা এক আলোচনা কৰিছিল আচলতে ইয়াত আৰু সেই সময়তে মই মানে কি
ইয়ালৈ আহিম বুলি আচলতে ভাবিছিলোঁ বা এটা এক চিন্তা কৰিছিলোঁ আৰু আজি সেই চিন্তা মানে কি মানে সফল হ'ল আৰু মানে তিনি বন্ধুৱে মোক সহযোগ কৰিলে আৰু আহোঁতে আচলতে আমাক এয়া দেখিছে নদীৰ পৰিৱেশ অসমক আচলতে নদী মাতৃৰ দেশ বুলি কোৱা হয় কিন্তু এয়া কি দেখিছে আচলতে সকলোৱে কৈছোঁ প্লাষ্টিকবোৰ যাতে সকলোৱে যাতে খুব ধুনীয়াকৈ ৰাখে আৰু খুব ধুনীয়াকৈ যাতে জ্বলাই দিয়ে আপোনালোকে দেখিছে যে কহুৱা ৰিজৰ্টত সেই মানে কি যিটো মানে ৰাস্তাত পেলনীয়া বটলকেইটা আনি কিনে ৰং তুলিকাৰে সজাই হাজাৰজনে আহি তাত চেল্ফি কৰিছে আৰু এয়া মানে কি আচলতে খুব যাতে প্লাষ্টিকৰ প্ৰতি আচলতে চবেই আচলতে সজাগ হ'ব লাগে আচলতে ইয়াৰ বাবে আচলতে কিন্তু আমি প্লাষ্টিক আচলতে খুব ধুনীয়াকৈ আচলতে ব্যৱহাৰ কৰি কিনে জ্বলাই দিলে এইবিলাক কাৰ্য আচলতে দেখিবলৈ আজি অন্তত পোৱা নাযায় আচলতে প্লিজ সকলো কাটৰ অনুৰোধ সকলোকে ৰিকুৱেষ্ট একদম যাতে প্লাষ্টিকবোৰ যাতে সকলো যাতে মানে কি আৰু জ্বলাই দিয়ে যাতে নদীত নেপেলায় যাতে আৰু অকল নদীত বুলি নহয় যাতে ক'তো নেপেলায় আৰু একদম কাটৰ অনুৰোধ ৰিকুৱেষ্ট একদম এয়া যে দেখিছে এইটো ইয়াত আচলতে হেলমেট হিচাপে ব্যৱহাৰ কৰা নাই তেওঁলোকে আচলতে যাতে এইটো এটা শ্ব' এটা যাতে এইটো দেখি কিনে যাতে চৰাই চিৰিকটি যাতে পলায় আৰু যাক আমি সাধাৰণতে এটা কথা কওঁ যে কপিতেলাৰ শ্ব' এতিয়া পৰে জাষ্ট এটা শ্ব' এটা কেৱল মাত্ৰ গতিকে ইয়াত এনেকুৱা দৃশ্য বহুত আছে আপোনালোকৰ আহক সকলোৱে দেখিবলৈ পাব মানে সমগ্ৰ দৃশ্যপট মানে কি ধুনীয়াকৈ দেখুৱাম আৰু এয়া বৰ্তমান সৰু সৰু ল'ৰা ছোৱালী আমাক চকুত নিদিছে আৰু মাককো নিদিছে মানে কি মাককো নিদিছে আচলতে মজা লাগছে একদম একো নাই অলপ জোৰত বেছি মজা লাগব নাই হাতখন আচলতে ৰখি গৈছে না আচলতে আমি একচুৱেলি আহোঁতে বসছোঁ আৰু লাগছে মজা মানে একদম মজা মানে অতীত কৰি ঘূৰি যোৱা যেন লাগছে যেনেকৈ তেতিয়া তামোল গছত আমি যে উঠিছিলোঁ সৰুতে মনত পৰিছে মানে হাৰি খাবা তামোল বাঘ আছ তামোল গছ বাঁহ গছ নহয় তোমাৰ ইয়াত দেখিছে পাগলাদিয়া ৰিজৰ্টৰ আটাইতকৈ ধুনীয়া পৰিৱেশ আচলতে এইটোৱে মানে কি আচলতে কিতাপ পঢ়িব দিছে সকলোকে মানে সকলোৱে কিতাপ পঢ়ক আৰু কেৱল সকলোৱে মোবাইলত ব্যস্ত হৈ লাভ নাই কিতাপো পঢ়িব লাগে মাজে মাজে খুব ধুনীয়া পৰিৱেশ মানে কি চিৰদিন চিৰকাল এনেকৈ থাকক আৰু মানে পাগলাদিয়া ৰিজৰ্ট মানে কি আৰু আমলখি আবিত যিদৰে হৰিণী চৰে ইয়াত মই চৰি আছোঁ মানে লেচুৰ বাগানৰ মাজে মাজে অজস্ৰ মানে লেচুৰ গছ মানে ইয়াত পূৰা লেচু একদম অজস্ৰ ৰাস্তা নাই ইফালে তাম লাগছে আহি কিনে ইয়াত মানে কৈছোঁ না একদম সাংঘাতিক লাগছে একদম সাংঘাতিক ইয়ালৈ আহিলোঁ খুবেই ভাল লাগিল ইয়ালৈ আহি কিনে খুব আমাৰ প্ৰণৱ দা আজি কিবা ক'ব কালি সঁচাকৈ আজি ভাল লাগছে তোলা আগতে অহা নাছিলোঁ আজি প্ৰথম হয়তো আৰু সেইকাৰণে আৰু মানে আহিবৰ ইচ্ছা গৈছে আৰু আমাৰ প্ৰণৱ মানে উৎপল লাগি ক'ব কওক কিবা এটা ইয়ালৈ আগত অহা নাই আজি বহুত ভাল লাগিলে আজি আৰু কি ক'বা আমাৰ ৰূপম ক'বলৈকে নাই ক'লোৱে আৰু ৰূপমে কৈছে বাৰু কৈ আছে ৰূপমে মানে সঁচাকৈ মানে বহুত মজা লাগছে আহি কিনে খুব ধুনীয়া পৰিৱেশ ইয়াত আৰু মানে কি আৰু ইমান ধুনীয়া ঠাইলৈ আহি কিনে মানুহে চেল্ফি কিয় নুঠিব মানে নিজকে কেমেৰাত বন্দী কৰি যোৱাৰ চবৰে এটা হেঁপাহ ইচ্ছা সকলো থাকিব ইমান ধুনীয়া পৰিৱেশৰ মাজত গতিকে সকলোৱে বৰ্তমান চেল্ফি উঠাত ব্যস্ত গতিকে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱালোঁ আপোনালোকক ময়ো চালোঁ খুব মজা লাগিল খুব ভাল লাগিল গতিকে আজিলৈ বিদায় গতিকে সকলোৱে প্লিজ ঋতুজ ব্লগ চেনেল সকলোৱে যেন ছাবস্ক্ৰাইব কৰে ৰিকুৱেষ্ট কাটৰ অনুৰোধ একদম